সো হেল্লো এভৰিৱান, মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰজনীগন্ধা ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰজনীগন্ধাই ঝৰ্ণা দত্তক নটিছখন দিবলৈ যাওঁতে সমৰেন্দ্ৰই দেখা পাইছিল আৰু জুবিক ৰজনীগন্ধা তোমালোকৰ ঘৰত দেখি আহিছোঁ বুলি কোৱাত জুবিৰ খং উঠি ঘৰলৈ গৈছিল আৰু মাকক ৰজনীগন্ধা কিয় আহিছে বুলি সোধাত মাকে ৰজনীগন্ধাই যে 5 কোটি টকা ক্ষতিপূৰণ বিচাৰিছে সেই কথাটো কৈছিল। ইফালে ৰজনীগন্ধা সুমন্ত চৌধুৰীৰ ঘৰলৈ গৈছিল আৰু দেউতাকৰ লগতে ৰাহুল আৰু প্ৰিন্সিয়ে ৰজনীগন্ধাক দেখি বহুত ভাল পাইছিল, কিন্তু ৰজনীগন্ধাই খঙত নটিছখন দেউতাকৰ হাতত দি গুচি আহিছিল। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰাহুল আৰু প্ৰিন্সিয়ে ৰজনীগন্ধাক ৰখাবলৈ চেষ্টা কৰিব, কিন্তু ৰজনীগন্ধাই মই তোমালোক সকলোকে পথৰ ভিক্ষাৰী কৰি হ'লেও মোৰ প্ৰাপ্য লৈহে এৰিম বুলি ক'ব। আৰু আনফালে সমৰেন্দ্ৰই ৰজনীগন্ধাক কোনে ইমান সহায় কৰিছে বুলি ভাবি থাকোঁতে এই সকলোবোৰ কৰিবলৈ ৰজনীগন্ধাক নিজৰ দেউতাক সুমন্ত চৌধুৰীয়ে সহায় কৰিছে বুলি জুবিয়ে সমৰেন্দ্ৰৰ আগত ক'ব। এতিয়া বাৰু ৰজনীগন্ধাই বিচৰা ক্ষতিপূৰণ ঝৰ্ণা দত্ত আৰু সুমন্ত চৌধুৰীয়ে ৰজনীগন্ধাক দিব পাৰিবনে বাৰু? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ খণ্ডটিত। সেইবাবে আজিৰ খণ্ডটি সঁচাকৈয়ে ভাল লাগিবলৈ গৈ আছে। আপোনালোকৰ বাৰু কোনে কোনে ৰজনীগন্ধা চাই ভাল পায় ভিডিঅ'টোত এটা কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পালে এটা লাইক কৰি আগলৈও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।